আজি মই আপোনালোকক মেখেলাত অতি সহজতে কেনেদৰে ফেব্ৰিক কৰিব পাৰি সেইটোকে দেখুৱাম। তেনেহ'লে বলক মইনো মেখেলাখনত কেনেদৰে ফুলপাহ তুলিলোঁ সেইটো আপোনালোকক দেখুৱাওঁ। প্ৰথমতে মই মেখেলাখনৰ এই তলৰ বৰ্ডাৰটো এনেদৰে আঁকি লৈছোঁ লতা টাইপত। এইটো মই কৰি দেখুৱাম কেনেদৰেনো কৰোঁ একেবাৰে সহজতে। তেনেহ'লে চাওঁ বলক। মই ইয়াতে এই ব্ৰাছডাল ইউজ কৰিম। এইডাল 0 ব্ৰাছ হয়, যিহেতু মই ইয়াতে একেবাৰে সৰু সৰুকৈ বাঢ়ি দিছোঁ, চ' ইয়াতে মোক একেবাৰে সৰু ব্ৰাছডাল লাগিব। ব্ৰাছৰ নাম্বাৰ থাকে, আপোনালোকক যিমান ডাঙৰ লাগে সেইটো 1 2 3 4 এনেকুৱা নাম্বাৰ থাকে, এনেকুৱা ল'ব পাৰে। আৰু লাগিব এখন ডাঠ কাগজ আৰু বাতৰি কাগজ। এইটো মই তলত সুমুৱাই দিম। মই আগতে ফেব্ৰিকৰ ভিডিঅ' এটা দিওঁতে কৈছিলোঁৱে, আপোনালোকে ইচ্ছা কৰিলে এম্ব্ৰইডাৰী কৰা ফ্ৰেমডালো ল'ব পাৰে। মই এইডালেৰে বেছি ভাল পাওঁ, চ' মই এইখনেৰে লওঁ ফেব্ৰিক কৰোঁতে। এতিয়া মই এইখন তলত সুমুৱাই দি ফেব্ৰিকটো কৰি দেখুৱাম। এয়া মোৰ হৈ গ'ল বৰ্ডাৰটো কৰি লোৱা। এতিয়া মই বাহিৰটো কৰি দেখুৱাম আপোনালোকক। এয়া এনেদৰে মই গোটেই পাহিটো কৰি ল'লোঁ। এতিয়া মই ওপৰৰ ফুলপাহ আঁকি দেখুৱাম আপোনালোকক এনেদৰে। এতিয়া মই আপোনালোকক এই ফুলপাহ কৰি দেখুৱাম কেনেদৰে মই আঁকিলোঁ। তেনেহ'লে বলক। প্ৰথমতে মই ফুলপাহৰ ছাইডটো আঁকি লৈছোঁ 0 ব্ৰাছডালেৰে। এতিয়া মই ভিতৰৰখিনি কৰিছোঁ। ভিতৰৰখিনি কৰোঁতে মই 2 নম্বৰ ব্ৰাছ ইউজ কৰিছোঁ। একেবাৰে সহজকৈ কৰি দেখুৱাইছোঁ আপোনালোকক।
সেম প্ৰচেছত মই সেইপাহ ফুলো কৰি দেখুৱাম। একে হ'ব, খালি মই তাত ৰেড কালাৰ ইউজ কৰিছোঁ। এতিয়া মই আপোনালোকক পাহিটো কৰি দেখুৱাম। পাহিটো কৰোঁতেও মই জিৰো ব্ৰাছডালে ইউজ কৰিছোঁ। বহুত সহজ হয় কৰিবলৈ। যিসকলে একেবাৰে নাজানে তেওঁলোকৰ কাৰণে বহুত বেছি সহজ হ'ব। এয়া মোৰ গোটেইখিনি কৰা হৈ গ'ল। এতিয়া মই ইয়াত যেনেকৈ বৰ্ডাৰটো ব্লেক দিছোঁ আৰু তাত হোৱাইট দিছোঁ, ঠিক তেনেদৰে সেইখিনি কৰি ল'ম। সেইখিনি কৰিলে মোৰ কমপ্লিট হৈ যাব। আৰু এই ওপৰৰ বৰ্ডাৰটো দিওঁতে এটা কথা মন কৰিব, যাতে ফুলপাহ গোটেইখিনি ধুনীয়াকৈ শুকুৱাই যায়, নহ'লে ফুলপাহ বৰ্ডাৰটো দিওঁতে লেতেৰা হৈ যাব। হৈ গ'ল মোৰ মেখেলাত ফেব্ৰিক কৰা। একেবাৰে কম কৰি দেখুৱাইছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে আৰু কেনেকুৱা পাইছে জনাব।